Hello friends, welcome back to my channel and this another vlog. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটি নতুন ভিডিও। So বহুত দিনৰ মূৰত আহিছো, 10 দিন মান হল ভিডিও দিয়া নাই। So আপোনালোকক আকৌ আজি লগ পাইছো। ভাল লাগিছে, আপোনালোক ভালে আছে নে? আশা কৰিছো আপোনালোক ভালে আছে। So আজি ব্লগটো শেষলৈকে চাই থাকিব। So দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰিব লওক। So friends, এয়া দেখিছে আমাৰ চোতালত মাটি পেলাই আছে ভাইটিয়ে। So আমাৰ চোতালখন বৰষা দিনত মানে দ হৈ গ'ল অলপ, সেইভাবে বোকা হয়, সেইভাবে অলপ ওখ কৰা হৈছে। So ওখ কৰি আৰু তুলিব লাগিব, একোৱে হোৱাই নাই। So মই প্ৰথমতে আপোনালোকক মোৰ ফুলনিখন দেখাব বিচাৰিছো, মানে এনে সৰু সুৰা ফুলনি আৰু ডাঙৰ নহয়। এফালে কেলেণ্ডুলা কেজোপা মই ৰুইছিলো, কলি ওলাই আছে। এয়া গোটেই কেইজোপাতে ওলাইছে, 3জোপা সেইফালে 3জোপা 6জোপা দিয়া আছিলে, গোটেই 6জোপা সমানে ওলাই আহিছে। আৰু এইকেইজোপাৰ নামটো পাহৰি দিছিলোঁ, এনেকৈ দিলোঁ। ইয়াত এটা আছে, এইটো অলপ মৰিছে, এইটো ইন্দ্ৰমালতী বুলিয়ে দিছিলে দোকানত। তো ৰুইছোঁ, ফুলিলে গম পাম কি হয়নো। আৰু এইজোপা পাহৰি থাকিছোঁ নামটো, হালধীয়া হালধীয়া দীঘলকৈ ফুলি আহে। আৰু এই বটলবোৰ যে খালী আছিল, মই আকৌ লগাইছোঁ। আৰু এইফালে লাকি প্লান্ট এটা আছে, এইটোতো সদায় কুকুৰটোৱে টানি উঘলাই যেনে তেনে বাচি আছে। উঘালিয়ে থাকে কুকুৰটোৱে, বহুত বদমাছ আছে আমাৰ কুকুৰটো। আৰু এইটো ষ্ট্ৰবেৰী, ইয়াত এটা লগাইছোঁ, এটাই আনিছোঁ আৰু দুটা লাগি আছে, এইফালে এটা এইফালে এটা। আৰু এইফালে এইটো ফুলি আছিলে, এইটো লাগিছে। আৰু এইটো দেখিছে, গোটেইটো মই চাল দিয়া হৈ গ'ল, কাৰণ বাৰিষা দিনত নহ'লে পানীয়ে বৰষুণ বহুত দিব, তেতিয়া গোটেই ফুলবোৰ মৰি যাব। এইবিলাক পানী বেছি পালে মৰি যায়, সেইবাবে মই চাল দিলোঁ। এইখিনি একোৱে হোৱাই নাই, এইখিনি নতুনকৈ লগাইছোঁ। আৰু এইফালে এপাহ ফুলি আছে, এইকেইজোপা ইন্দ্ৰমালতীয়ে হয়। দুটা কাটিং লগাইছিলোঁ, 2টা বাছিলে। আৰু এইবোৰ আগতে এদিন আপোনালোকক দেখাইছিলোঁ, তেতিয়া ইমান হেৰি হোৱা নাছিলে, মানে সৰু সৰু হৈ আছিলে। আৰু ফাগুন মাহত ইমানে বতাহ দিয়ে, আমাৰ ঘৰৰ গোটেই চোতালখন পাতেৰে ভৰি থাকে। চাওকচোন বাৰু কিমান বেয়া দেখে। আচলতে বাঁহগছ আমাৰ ওচৰতে আছে, সেইবাবে এয়া ঘৰৰ ওচৰতে বাঁহপাত বেছি। আৰু এখেত আমাৰ দুয়োৱে এইবোৰ খাই খতম, এনেকৈ মাৰি দিলোঁ আকৌ দুডাল। আৰু এইখন মুখখন সৰু কৰি পেলালোঁ, যিটো পিঞ্জৰা হেৰি আছিলে। আৰু এইফালে এখন বস্তা লগাই দিলোঁ, পিছফালেও লগালোঁ। আৰু এইটো দুমহলীয়া বনাই দিলোঁ, ওপৰত উঠিব পৰাকৈ। সেইফালে খটখটি আছে। আৰু এইকেইটা ইয়াত থৈ দিছোঁ, কাৰণ এইকেইটা পিটনীয়া হয়, পিটনীয়া ৰ'দ পালে বেছি ভাল হয় ফুলটো, সেইবাবে ৰ'দত অলপ থৈছোঁ। অলপ মানে 6 ঘণ্টামান থ'ব লাগে। আমাৰ ৰ'দ পৰা ঠাই মানে বাৰান্দাত থৈছিলোঁ, বাৰান্দাততো ৰ'দ নপৰে, সেইবাবে ইয়াতে থৈছোঁ। কাৰণ পিটনীয়া ফুলৰ ৰ'দ লাগিবই, নহ'লে ফুলটো ভালকৈ নিদিব, কম ফুলিব। চ' প্ৰথমে মই ইহঁতলৈ ঘাঁহ খতম হৈ গ'ল, ঘাঁহ আনি লওঁগৈ। আৰু আজি কিন্তু আপোনালোকক নিনো দেই ঘাঁহ আনিবলৈ, সদায় কিমান নিম। চ' আজি মই অকলে যাওঁ ঘাঁহ আনিবলৈ, গৈ লওঁ। তাৰপিছত আজি আৰু তাঁতশালখন দাঙিম। তাঁতত এয়া দেখিছে কাটা আছে, এইখন মায়ে লগাইছিলে, মায়ে কাটিলে। চ' ইফালে ব তুলি থৈছোঁ, মই এখন থৈ দিছোঁ, সেইখন আজি তুলি। চ' আপোনালোককো দেখাম তোলাৰ পাছত। আৰু মই যে এদিন এটা ব তুলিছিলোঁ, আপোনালোক দুজনমানে সুধিছিলে দেখাবচোন ব কেনেকৈ তুলিলে। চ' মই সেইটো দেখাম, এইখন তাঁতত এবাৰ তুলিম, আকৌ দেখাম আপোনালোকক এবাৰ ডাইৰেক্ট ব কেনেকৈ তুলিব লাগে, কেনেকৈ কি লগালোঁ, সেইবোৰ চব দেখাম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তেতিয়াহ'লে এতিয়া মই গৈ আহোঁ, ঘাঁহ কাটি আহোঁগৈ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ।
ফুল গছ আৰু কেইজোপামান আছে, আপোনালোকক দেখাই দিওঁ। এইজোপা চিনি পায়নে? হাচনাহানা, নামটো অলপ বেলেগ আছে, অলপ ফুটিবলৈ টানেই হয়। আৰু এজোপা ফুলি আছে, এপাহ ফুলিছে আৰু কলি ওলাইছে। এজোপা ফুলিলে ইমান ভাল লাগে, গোটেইজোপা ফুলেৰে ভৰি থাকে। আৰু এইফালে মিনি ৰ'জ, এইটো লতা বগাই যায় অলপ, গোলাপ ফুল সৰুটো। আৰু এইফালে জবা এজোপা দিছোঁ, এজোপা অলপ গোলাপ ফুলৰ টাইপৰে। আৰু এজোপা ডাঙৰজোপা এনেকুৱা ৰঙা জবা। আৰু এইফালে এটা গোলাপৰ পুলি দিয়া আছে, এইটো ৰঙা গোলাপ হয়। আৰু এইফালে আখৈ ফুলটো এদিন দেখাইছিলোঁ। আৰু এইবোৰ স্পাইডাৰ প্লাণ্টবিলাক, এইবিলাক মই পাহৰি থাকিছিলোঁ, সেইফালে ক'ৰবাত আছিলে, মই বিচাৰি আছিলোঁ, নাই পোৱা হৈছিলোঁ, এদিন দেখিলোঁ। চ' অলপ বেছি হওক বুলি ইয়াতে এজোপা কৰি ৰুই থৈছোঁ, আৰু এইবিলাক বেলেগত দিম। আৰু এইটো জাজমিন পুলি, জাজমিন ফুলৰ, এইটো সৰু হৈ আছে, ডাঙৰ হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু এইবোৰ গোলাপ ফুলৰ আৰু 5টা পুলি আছে, এইকেইটা লগাব লাগিব। আৰু এইখিনি নামটোতো নাজানো, পাহৰি থাকিছোঁ। আৰু এইফালে গোলাপ ফুলৰ পুলি মানে ডাল সৰু সৰুকৈ কাটিং দিয়া আছে কেইটামান, বেছি দিন হোৱা নাই সেইবিলাক। চ' মই এতিয়া ঘাঁহ কাটি আহোঁগৈ। চ' ফ্ৰেণ্ডছ, মই ঘাঁহ আনি আহিলোঁ আৰু খাই বৈও উঠিলোঁ এতিয়া। চ' ভাত পানী খোৱা হৈ গ'ল, আৰু এতিয়া তাঁতখন শালত টঙা হৈ গ'ল, দেখাই দিছোঁ আপোনালোকক। এইখন কমলা ৰঙৰ হৈছিল, এইবাৰ কমলা ৰঙৰ লগালোঁ। চ' চব বান্ধা হৈ গ'ল, অকল বব আছে এতিয়া। আৰু ইয়াত মই যিটো ব তুলিম সেইটো আপোনালোকক দেখাম বাৰু, যিটো ফুলৰ ব। চ' এতিয়া চাৰিওফালে চফা কৰি দিলে মায়ে সাৰি, এতিয়া অলপ ভাল লাগিছে, উঠনি বহুত পাত পৰি আছিল। চ' এতিয়া চাদৰ দুখন আছিল দহি বাতিবলৈ, সেয়াৰে এখন বাতি আছিলোঁ, ব'লক আপোনালোককো দেখাওঁ। চ' ফ্ৰেণ্ডছ, মই এখন দহি বাতি আছোঁ, চাদৰখন 2টা কালাৰ দিছোঁ, 3টা পিংক কালাৰ আৰু 3টা ব্লু, এনেকৈ বাতি আছোঁ। আৰু বেছি নাই, নীলাকেইটা আগে বাতি থৈছিলোঁ মই, আৰু এতিয়া পিংক কালাৰকেইটা বাতিব আছে। আৰু এটা বস্তু আপোনালোকক দেখাওঁ ৰ'ব, দহি বটা নেচাটো আনিলে মানে আপোনালোকে যদি কেতিয়াবা ঝুট লাগে, চেৰেকীৰ পৰা উলিয়াব নোৱাৰে, তেতিয়া এনেকৈ দূৰৰ পৰা দেখাইছোঁ, এনেকৈ কাটি ল'ব পাৰে নেচাটো, মাজতে কাটি দিব এটা ছাইডত, তাৰপিছত ওপৰফালে বান্ধি দিব এনেকৈ, তেতিয়া খুব সুন্দৰকৈ উলিয়াবলৈ সুবিধা হয়, তেতিয়া জ্বৰটো নালাগে। আৰু চাদৰখন দহি বাতিবলৈ এনেকুৱাকৈ গধুৰ কিতাপ এখন দি ল'ব, নহ'লে কোনোবাই ধৰি থাকিলেতো ভালেই, নহ'লে বৰ চাদৰখন আহি থাকে। এতিয়া টাইট হৈ আছে, বাতিবলৈ সুবিধা হয় টাইট হৈ থাকিলে। চ' এতিয়া আমি বাতি যাম। বেজীত সূতাটো ভৰাই ল'লোঁ, এতিয়া প্ৰথমে আমি এফালৰ পৰা খুচি দিম। ইয়াত মই জোখ দি থৈছোঁ, 1 ইঞ্চি দূৰত দহিকেইটা দি থওঁ, নহ'লে কেতিয়াবা অলপ বহলো হৈ যাব পাৰে দহিকেইটাৰ দূৰত্ব। চ' আগে জোখ মাৰি লৈছোঁ মই, সুবিধা হ'ব। এতিয়া ইয়াতে গাঁঠি দিব, 2টা গাঁঠি দি দিব। এতিয়া সূতা কোচা লৈছোঁ, দহি বটা সূতা কোচা ইয়াৰ মাজত থ'ম, আৰু এডাল ওপৰফালে। এতিয়া ইয়াতে আকৌ এটা গাঁঠি দিম, গাঁঠিটো লগাই ল'লোঁ। এতিয়া এইফালৰ আঙুলিটোৱে ফাকটোৰ মাজত ভৰাই ওপৰলৈ ঠেলি লৈ গ'লোঁ। এতিয়া
ইয়াতে গাঁঠি দি দিব দুটা। গাঁঠি দিয়াৰ পাছত এইটো মোৰ লগত এনেকৈ জপতিয়াই ধৰি ল'ব আৰু এই বেজি লাগি থকা সূতাডাল উলিয়াই ল'ব এনেকৈ। এতিয়া এইডাল এনেকৈ কৰিব। এইটো ধৰি ল'লোঁ, এইটো দেখিছে এনেকৈ ধৰি লৈছোঁ যাতে বেজীটো ভৰাবলৈ সুবিধা হয়। বেজীটো এই সূতা গছা পিছফালৰ পৰা এই ফাকটোৱেদি উলিয়াই লৈ আহিছোঁ। আৰু এইটো পদ্ধতি একদম সহজেই হয়, মই বহুত উজু পাওঁ এইটো। এটা গাঁঠি দিলোঁ, তাৰপিছত আৰু এটা কৰিব, 2-3টামান গাঁঠি দি দিব। আৰু এটা দিছোঁ লাষ্ট, এইটো লক কৰিছোঁ লাষ্টৰ গাঁঠিটোৱে। হৈ গ'ল। এতিয়া এইটো কাটি ল'ম। যিমানটো চাইজত কাটিব পাৰে আপোনালোকে, চুটি দীঘল আপোনাৰ নিজৰ পচন্দৰ মতে। চ' মই ইমানটো চাইজতে কাটি গৈছোঁ গোটেইবিলাক, সেইবাবে ইমানটোতে কাটিছোঁ। 1 ইঞ্চিমানৰ হ'ব, ইমানটোৱে বৰ দীঘল হ'লেও বেয়া লাগে, সেইবাবে এইকেইটা বাতি ল'ম। এতিয়া একে চেম প্ৰচেছ। আৰু এটা ডিজাইন আছে, মই গামোচাত আগতেই দহি বাতি থৈছোঁ, সেইটো চাব পাৰে আপোনালোকে। মই তাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰে। তাৰ দহি বটা ডিজাইনটো অলপ বেলেগ, সেইটোতকৈ এইটো বেছি ইজি। আৰু আপোনালোকে বাতি চাবচোন এইটো পদ্ধতিত, আৰু কেনে পাইছে কমেণ্টত জনাব। হৈ গ'ল, এইটো কাটি ল'ম এতিয়া। এইকেইটা হৈ গ'ল, আৰু বাকীবোৰ আপোনালোকক নেদেখাওঁ, বাকীবোৰ মই বাতি লওঁ। চ' আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু চাদৰখন সদায় উল্টাকৈ ল'ব, মানে যিটো ওপৰফালে চিধা হয় সেইটো ছাইড তললৈ কৰি ল'ব দহি বাটোতে, নহ'লে এইফালৰ গাঁঠিবোৰ চিধা ছাইডত ওলাই যায়, সেইবাবে উল্টাফালে লৈ ল'ব। তাৰপিছত এইফালে শীতল হ'ব ধুনীয়া। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব। চ' আজিলৈ ইমানেই, বাই বাই, লাভ ইউ অল।